নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি কথা পাতিবলৈ গৈ আছোঁ অসমৰ ভিতৰত 10জন সকলোতকৈ ধনী ব্যক্তিৰ বিষয়ে। যোৱা দুটা ভিডিঅ'ত আমি জানিছিলোঁ বিশ্বৰ সকলোতকৈ 5জন ধনী ব্যক্তিৰ বিষয়ে আৰু ভাৰতবৰ্ষৰ সকলোতকৈ 5জন ধনী ব্যক্তিৰ বিষয়ে। যদি আপোনালোকে ভিডিঅ' দুটা এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে আই বটনত আহি থকা লিংকৰ পৰা ভিডিঅ' দুটা চাই ল'ব পাৰে। তেতিয়াহ'লে বলক বন্ধুসকল, পলম নকৰি ষ্টাৰ্ট কৰোঁ আমাৰ আজিৰ ভিডিঅ'টি। অসমৰ ভিতৰত 10জন সকলোতকৈ ধনী ব্যক্তিৰ ভিতৰত 10 নম্বৰ ব্যক্তিজন হ'ল তনুশ্ৰী হাজৰিকা। তেখেত হ'ল ইণ্ডিয়াৰ এজন য়ং এণ্টাৰপ্ৰেনৰ, লগতে তেওঁ হ'ল মেনেজিং ডাইৰেক্টৰ অফ এক্লেকেটিক গ্ৰুপ এণ্ড পাব্লিছাৰ অফ দ্য ইংলিছ মেগাজিন এক্লেকেটিক নৰ্থ ইষ্ট। লগতে তেওঁ হ'ল ফাউণ্ডাৰ অফ টাটা ভা ক্ৰিয়েশ্যন। লগতে তেওঁ ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰো ফাউণ্ডাৰ হয়। অসমৰ ভিতৰত 10জন সকলোতকৈ ধনী ব্যক্তিৰ ভিতৰত 9ম ব্যক্তিজন হ'ল ওম প্ৰকাশ চৌখানী। তেখেত হ'ল মহাদেওবাৰী টি কৰ্পৰেশ্যন প্ৰাইভেট লিমিটেডৰ চেয়াৰমেন। লগতে তেওঁৰ তিনিচুকীয়া জিলাত 4খন নিজা চাহ বাগিচা আছে, যাৰ পৰা তেওঁ তেওঁৰ সম্পূৰ্ণ ৰেভিনিউ ইনকাম কৰে। অসমৰ ধনী ব্যক্তিসকলৰ ভিতৰত 8মজন ব্যক্তি হ'ল বৰা ফেমিলি, অৰ্থাৎ হেমেন্দ্ৰ প্ৰসাদ বৰা, এজন নটেবল ইণ্ডিয়ান এণ্টাৰপ্ৰেনিয়ৰ। নিজা চাহ বাগিচাৰ লগতে চাহ পেকেজিং কোম্পানীৰ পৰা তেওঁ তেওঁৰ সম্পূৰ্ণ ৰেভিনিউ ইনকাম কৰে। অসমৰ ভিতৰত 10জন সকলোতকৈ ধনী ব্যক্তিৰ ভিতৰত 7মজন ব্যক্তি হ'ল বদৰুদ্দিন আজমল। তেখেত হ'ল সুপ্ৰিমো অফ AIUDF, অৰ্থাৎ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট, বাট তেখেত এজন প্ৰসিদ্ধ বিজনেছমেন। তেখেত হ'ল চেয়াৰমেন অফ আজমল গ্ৰুপ অফ ফাউণ্ডেশ্যন, য'ত তেওঁলোকে আটাৰ পাৰফিউম, অইল আদিৰ প্ৰডাকশ্যন, পেকেজিং আৰু চেল আটাইখিনিৰ জৰিয়তে তেওঁ ৰেভিনিউ ইনকাম কৰে। বদৰুদ্দিন আজমল ধুবুৰী সমষ্টিৰ পৰা মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। অসমৰ ভিতৰত 10জন সকলোতকৈ ধনী ব্যক্তিৰ ভিতৰত 6জন ব্যক্তি হ'ল মিষ্টাৰ সুৰেশ পৃথানী। তেওঁ হ'ল ব্ৰহ্মপুত্ৰ গ্ৰুপৰ সুপ্ৰিমো, যিটো হ'ল গুৱাহাটীৰ এটা ৰিয়েল ষ্টেট ডেভেলপাৰ ইণ্ডাষ্ট্ৰী। ইয়াৰ লগতে তেওঁ ব্ৰহ্মপুত্ৰ কনচৰ্চিয়ামৰ সুপ্ৰিমো, যিটো হ'ল এটা প্ৰপ্ৰিয়েটৰশ্বিপ ফাৰ্ম। অসমৰ ভিতৰত 10জন সকলোতকৈ ধনী ব্যক্তিৰ ভিতৰত 5মজন ব্যক্তি হ'ল মিষ্টাৰ কৈলাশ লোহিয়া। তেওঁ হ'ল এজন প্ৰসিদ্ধ বিজনেছমেন এণ্ড ইণ্ডাষ্ট্ৰিয়েলিষ্ট ইন দ্য নৰ্থ ইষ্ট, দ্য লোহিয়া গ্ৰুপৰ অ'নাৰ, য'ত তেওঁলোকে গেলভানিজেড চিটছৰ চেল, লগতে MS ইনগটছ, বাৰ্ছ, ফেয়াৰ অইলছ আৰু ইণ্ডাষ্ট্ৰিয়েল অক্সিজেনৰ মেনুফেকচাৰ কৰে। অসমৰ ধনী ব্যক্তিসকলৰ ভিতৰত 14জন ব্যক্তি হ'ল শ্ৰী আলেন আহমেদ। তেওঁ হ'ল নেহা বিল্ডাৰ্ছ আৰু ৱেলমন ইণ্ডাষ্ট্ৰিৰ চেয়াৰমেন, লগতে মেনেজিং ডাইৰেক্টৰ। অসমৰ 10জন সকলোতকৈ ধনী ব্যক্তিৰ ভিতৰত 3য়জন ব্যক্তি হ'ল সংযুক্তা দত্ত। ইণ্ডিয়াৰ এজন আগশাৰীৰ ফেশ্বন ডিজাইনাৰ। বিশ্বৰ বহুতো আগশাৰীৰ ফেশ্বন শ্ব'ত তেওঁৰ ডিজাইন প্ৰদৰ্শন কৰাৰ লগতে গ্ৰেট এম্বাছেডৰ অফ আছাম হিচাপে কাম কৰি আহিছে। অসমৰ ধনী ব্যক্তিসকলৰ ভিতৰত 2য়জন ব্যক্তি হ'ল শ্যামকানু মহন্ত, নৰ্থ ইষ্টৰ এজন প্ৰসিদ্ধ আৰু ছাকচেছফুল এণ্টাৰপ্ৰেনিয়ৰ। তেখেতে MMS এডভাইচাৰীৰ মেনেজিং ডাইৰেক্টৰ হিচাপে কাম কৰি আহিছে, যিটো নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ এডভাইচাৰী কোম্পানী। লগতে তেওঁ ট্ৰেন MMSৰ চিফ ফাংচনাৰীও হয়। অসমৰ ধনী ব্যক্তিসকলৰ ভিতৰত 1মজন ব্যক্তি হ'ল দীপাংকৰ দত্ত। তেওঁ হ'ল CECৰ ফাউণ্ডাৰ, লগতে প্ৰেছিডেণ্ট, যাৰ জৰিয়তে তেওঁ সমাজখনক কম্পিউটাৰ এডুকেশ্যন, ফেশ্বন ডিজাইনিং, ইণ্টেৰিয়াৰ ডেকৰেটিং, জাৰ্নেলিজিম, সাময়িকভাৱে মেনেজমেণ্টৰ এডুকেশ্যন প্ৰভাইড কৰে। যদি ভিডিঅ'টো এতিয়ালৈ চাই আছে তেতিয়াহ'লে এটা লাইক কৰি দিব, লগতে ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। যদিও চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।